আপোনালোকক আদৰণি আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যিখন প্ৰেছ মিট হৈছে, মই এজন সামাজিক সংগঠনৰ লগত যিহেতুকে জড়িত আৰু এইটো কাৰ্বি আংলং 29টা জাতি জনগোষ্ঠী ট্ৰাইবেল নন ট্ৰাইবেল লৈ কাৰ্বি আংলঙৰ কাৰণে আমি শান্তি আৰু একতাৰ সেই লৈ পেলাই আমি আজি কাৰ্বি আংলঙত কাম কৰা অহাৰ পিছত আজি কাৰ্বি আংলঙত অলপ হ'লেও শান্তি ঘূৰি আহিছে, এইটো অনুভৱ হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠী ঐক্য হৈছে। তো ইয়াত আমি আজি প্ৰেছ মিটৰ উদ্দেশ্যটো হৈছে যোৱাকালি যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কাৰ্বি আংলঙত দীঘল দিন যিটো আন্দোলনৰ প্ৰতি 244 ক দ্বাৰা ৰূপায়ণৰ লৈ পেলাই আমাৰ কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত যোৱাকালি অফিচিয়েলি অট'নমাছ ষ্টেট ইছ্যু লৈ পেলাই আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ লগত কাৰ্বি আংলঙৰ বহুতো সংগঠন আছে, ASDC, APHLC, জেম হানছেকে আদি কৰি KSA, KNCA, KCS, কাৰ্বি লামেট আমেই, DSU কে আদি কৰি বহুত সংগঠন তাত উপস্থিত হৈছে আৰু তাত ডক্টৰ জয়ন্ত ৰংপি এক্স MP তথা এক্স CM জটছন বে, ধৰম সিং তেৰণ, এলভিন তেৰণ, দানিয়েল তেৰণকে আদি কৰি হৰসিং তেৰণ, জাকাছ তেওঁলোকে উপস্থিত আছে আৰু কাৰ্বি আংলঙৰ বহুত দল সংগঠনসকলে তেওঁলোকে আলোচনা কৰিছে দেখিছোঁ। অফিচিয়েলি আলোচনাত 2 ঘণ্টাত দীঘলকৈ আলোচনা হৈছে আৰু এটা পজিটিভ এটা আলোচনা বুলি মীমাংসা সময়ত আমি শুনিবলৈ পাই আমি খুব আনন্দিত হৈছোঁ SPCF সংগঠনৰ তৰফৰ পৰা, কিয়নো এই অট'নমাছ ষ্টেট ইছ্যু লৈ পেলাই বহুতো কাৰ্বি মাজত এটা সংঘাতো হৈছিল, বহুত মানুহ মৃত্যু হ'ব লাগিছিল আৰু আমাৰ ট্ৰাইবেলৰ মাজতো কেতিয়াবা কেতিয়াবা DSD, UPDS, কেতিয়াবা KRA আৰু আমাৰ কাৰ্বি উগ্ৰপন্থী সংগঠন, আনটো মানে ৰেংমা সংগঠনৰ লগত আলোচনা আমি মানে সংঘাত তেনেকৈ আমি দেখিবলৈ পাওঁ। সামগ্ৰিকভাৱে কাৰ্বি আংলঙৰ স্থায়ী শান্তি ঘূৰাই আনিবলৈ হ'লে যোনটো ৰাজনীতিৰ সমস্যা আছে, দীঘলদিনীয়া যিটো আমাৰ 6 শিডিউলৰ এৰিয়াত আৰু যিটো সাংবিধানিক 244 ক ৰূপায়ণ হ'লেহে ইয়াত কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী আগুৱাই যোৱাটো সম্ভৱ আৰু ইয়াৰ কাৰণেহে কাৰ্বি আংলং স্থায়ী উন্নতি হোৱাটো আমি আগুৱাই যাব পাৰিম বুলি যিটো দীঘলদিনীয়া আজি 39 years কমপ্লিট হ'ল, এতিয়া 40 years হ'বলৈ গৈ আছে। সেই সময়তে যোৱাকালি যিটো আলোচনা আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত লৈ যোৱাটো এইটো হিষ্টৰিক বুলি আমি ক'ব বিচাৰিছোঁ, কিয়নো এই আলোচনাৰ জৰিয়তে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছিল যে 3 মাহ পিছত 3 মাহ সময়তে ট্ৰাইপাৰ্টাইটক আপোনালোকৰ কাৰণে নিমন্ত্ৰণৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নেতৃত্ব লৈ পেলাই বা আমাৰ কাৰ্বি সাহিত্য পৰিষদৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্ব তেওঁলোকে ট্ৰাইপাৰ্টাইটক নিমন্ত্ৰণ কৰিব বুলি শুনি আমি খুব আনন্দিত আৰু এইটো আদৰণীয় আৰু এইকাৰণে আমি 29টা জাতি জনগোষ্ঠী হৈ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আৰু টিম কাৰ্বি আংলং নেতৃত্বত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ আমি ধন্যবাদ দিব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে এই ইছ্যুটো ইয়াত ৰুলিঙো আগবাঢ়িছে, অপজিশ্যন যোন সংগঠনে নাথাকক এই ইছ্যুটো যাতে ৰাজনৈতিকভাৱে নলৈ পেলাই এই সমস্যাটো
একেলগে সমাধান কৰা পথটোৱে আগুৱাব লাগে বুলি আমি অনুৰোধ কৰিব বিচাৰিছোঁ আৰু কোনো জাতি জনগোষ্ঠী ট্ৰাইবেল নন ট্ৰাইবেল আমি একত্ৰিত হৈ এই সমস্যাটো সমাধান কৰিব লাগে বুলি আমি আমাৰ ফালৰ পৰা মানে সকলোকে আমি আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে এই সমস্যাটো লৈ পেলাই যাতে ৰাজনৈতিকভাৱে যাতে নলয় যাতে কোনোবাই ভোটাৰ ৰাজনৈতিক যাতে কৰিব নালাগে এই সমস্যাটো যিটো বহুত দীঘলীয়া হৈছে মানুহৰ মাজত বহুত মৃত্যুও হ'ল যোৱা আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ CM ছাৰৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিসকল অট'নমাছ ষ্টেটৰ নামত শ্বহীদ হৈছে 300তকৈ অধিক মানুহ মৃত্যু বুলি এতিয়া আমি গম পাইছোঁ কম্পেনচেশ্যন যেতিয়া বিতৰণ হৈছিলে 300তকৈ অধিক মানুহে শ্বহীদ হৈছে এই অট'নমাছ ষ্টেটৰ নামত সেইকাৰণে এতিয়া আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে তেখেতৰ নেতৃত্বত বা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ছাৰৰ যিটো নেতৃত্বত তেওঁলোকে যে এতিয়া এই আলোচনাত অফিচিয়েলি যিটো আলোচনাত আৰু আনফালে তেওঁলোকে 3 মাহ ভিতৰত ট্ৰাইপাৰ্টাইটক নিমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা যিটো আগুৱাইছে আমি সকলো কাৰ্বি আংলং ৰাইজেও একত্ৰিত হ'ব লাগিব বিভিন্ন জাতি জনগোষ্ঠীও আমি একত্ৰিত হ'ব লাগিব বিভিন্ন দল সংগঠন বিভিন্ন সামাজিক সংগঠন সকলো আমি কাকো বাদ নিদি পেলাই আমি এই কথাটো আদৰণি জনাব লাগে বুলি আমাৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ সেইকাৰণে প্ৰথমতে আমি SPCF 29টা জাতি জনগোষ্ঠী হৈ ট্ৰাইবেল নন ট্ৰাইবেল লৈ পেলাই আমি আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ সন্মানীয় কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আমি ধন্যবাদ আৰু আগন্তুক দিনক আমি সকলোৱে তেখেতসকলক ওয়েলকাম কৰিব লাগিব আৰু তেওঁলোকৰ লগত আমি সহায় আগবঢ়াব লাগে বুলি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ আৰু মোৰ পিছত আমাৰ ধীৰাজ ডিপুচা আছে তেখেতে 2-1 SPCF চেয়াৰমেন ডাঙৰীয়াই কৈ দিছে যে লাইক যোৱাকালি ছ'চিয়েল মিডিয়াতো আমি দেখা পালোঁ তাৰপিছত কিমান ভাল লাগিছে CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নিজেই নিজৰ ফেচবুক পেজতে দি দিছে কিমান ভাল লাগিছে তেনেকুৱা মুখ্যমন্ত্ৰীৰ আগত তেনেকুৱা আমি কিমানবাৰ মুখ্যমন্ত্ৰী আমি দেখা পাইছোঁ যে তেনেকুৱা আমি দেখা নাই কাৰ্বি আংলং আৰু ডিমা হাছাও ইছ্যুটো লৈ এনেকুৱা বিশেষকৈ আলোচনা কৰাটো আমি যোৱাকালি দেখা পোৱাটো মানে খুব আনন্দিত আৰু এইটো মানে ৱেলকাম কৰিব লাগে তেনেকুৱা ষ্টেপ সেইকাৰণে আমি আজি SPCF ফালৰ পৰা আমি ৱেলকাম কৰিছোঁ এইটো মানে আদৰণীয় এই ইছ্যুটো আৰু ইয়াত বিশেষকৈ আমি ইয়াত ধন্যবাদ নিদিয়াকৈ আমি থাকিব নোৱাৰোঁ আমাৰ ডক্টৰ তুলিৰাম ৰংহাং অনাৰেবল CM কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতৰ ইনিচিয়েটিভত যে কাৰ্বি আংলঙত ইয়াত এই কাৰ্বি আংলং তথা এই ডিমা হাছাওৰ ইছ্যুৰ কাৰণে 244 আৰ্টিকেল A বিষয়টো লয় বা আৰু এতিয়া যোনটো কাৰ্বি পিছ একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ইয়াত মানে আগবঢ়াইছে সেইকাৰণে আৰু তাৰ লগত টিম কাৰ্বি আংলং যোৱাকালি কোনে কোনে তাতে চিফ মিনিষ্টাৰ ছাৰৰ লগত আলোচনা কৰিবলৈ DDD's টিম কাৰ্বি আংলঙৰ ফালৰ পৰা যোৱাবিলাকক আমি অশেষ মানে কৃতজ্ঞতা জনাইছোঁ আৰু মই ভাবোঁ এইটো এটা মানে পজিটিভ ষ্টেপছ মানে টুৱাৰ্ডছ স্পেচিয়েলি এই পাহাৰীয়া অঞ্চলত থকা জনজাতিবিলাকৰ কাৰণে এইটো বহুত মানে ভাল লাগিছে আৰু আমি আশা কৰোঁ যে লাইক এইটো ট্ৰাইপাৰ্টক্স একদম ভালে ফলাফল হ'ব বুলি আমি আশা ৰাখিছে আৰু গোটেইকে কমিটমেণ্ট দিছে 3 মহিনাৰ ভিতৰত সেইকাৰণে আমি ইয়াত ৱেলকাম কৰিব লাগে আদৰণীয় জনাব লাগে আৰু আমি আহ্বান কৰিছোঁ কাৰ্বি আংলং ৰাইজ তথা ডিমা হাছাও ৰাইজক যে আপোনালোকে এই ইছ্যুটো যাতে যেন পলিটিক্স নকৰে ৰাইজক এইটো আমি আহ্বান জনাইছোঁ কৰিব বিচাৰিছোঁ আৰু ইয়াত আমি বিশেষকৈ পাব্লিক ইয়াত মানে ষ্টেপছ ল'ব লাগিব ইম্পৰ্টেণ্ট ষ্টেপছ যাতে যেন শান্তিৰ কাৰণে আমি কাম কৰিব লাগিব ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰিব লাগিব আৰু বিশেষকৈ আমি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল CM অফ আছাম তেখেতক আমি ইয়াত হিল পিপল কালচাৰেল ফ'ৰাম অফিচৰ ফালৰ পৰা আমি কাৰ্ডম নমস্কাৰ জুঠাই খুলুম্বাই
নমস্তে ইয়াৰ পৰা আমি তেখেতক মানে সন্মান জ্ঞাপন কৰিছোঁ।